ইয়াতে কিমান দিন হ'ল কাম কৰা এনাৰ লগত কি বুলি কয় জুলাইৰ 24 তাৰিখে আহিছিল 26 তাৰিখে আহিছিল মই কাম কৰিব কি হৈছে ঘটনা মানে সেইদিনাখন কি 22 তাৰিখে হৈছে 22 তাৰিখ 22 তাৰিখে এটা ঘটনা ঘটিছে মানে তেল ল'ব আহিছিলে কাষ্টমাৰ এজনে মই তেল দিছোঁ তেল দিয়া সময়ত মানে মোৰ তাতে 10 টকা পইচা খুচৰা নাছিলে 10 টকা পইচা খুচৰা নাথাকোঁতে মই কাষ্টমাৰজনক কৈছিলোঁ দাদা আপুনি 10 টকা লৈ যাওক তেখেতৰ 10 টকা মোৰ 10 টকা 20 টকা হ'ব নে নাই মোৰ তাতো নাই খুচৰা পইচা তাৰপিছত কৈছোঁ আপুনি 20 টকাটো লৈ যাওক সি মোক কয় যে মই ভিখাৰী নেকি 10 টকা এটাৰ কাৰণে কি মই ভিখাৰী নেকি গাড়ীখন পিছা আনি দিব দিছোঁ তাতে কি তই ভিখাৰী হৈ গ'ল নেকি গাড়ীখন পিছা আনি ফেলেতো তেল ল'ব পাৰিলে হয় তাৰপিছত দি দিলা পইচাটো কাষ্টমাৰজনে তাৰপিছত ফোন পে কৰিছে যদি পইচা নাই তেতিয়া ফোন পে কৰি দে বুলি ক'লে সি কয় যাই মোৰ তাতে নাই তাৰপিছত যেতিয়া মেনেজাৰে কৈছে নহয় তেতিয়া কৈছে যে মোৰ তাতে ফোন পে আছে মই ফোন পে কৰি দি আছোঁ এতিয়া মেনেজাৰজনে কি কৰিছে তোমাক মেনেজাৰজনে মোক 22 তাৰিখে ওলাই দিছে তোৰ ঘৰ কি বুলি কয় কামৰ পৰা ওলাই দিছে তোমাক কামৰ পৰা ওলাই ফেলে কৈছে তই নাইভি আৰু তোৰ কি অধিকাৰ আছে মই কৈছোঁ মোক গোটেই মাহত দৰমহা দি তাৰপিছত দৰমহা দিছে 6100 টকা 6100 টকাৰে তাৰপিছত কি বুলি কয় অভিনাশ আছে ইয়াতে অংকিতৰ ভাইটি তাৰপিছত অভিনাশে ৰীমাক ক'ব দিছে যে জয়াক কি বুলি মেনেজাৰৰ নাম কি মেনেজাৰৰ অংকিত যাদৱ ক'ৰ হয় বিহাৰৰ আৰু তোমাৰ ঘৰ মোৰ মাজুলী বাগান এতিয়া তোমাক কামৰ পৰা উলিয়াই দিছে হয় 22 তাৰিখে ৰাতি মানে তোমাক ইয়াতে কাম কৰিব দিয়া নাই আৰু এতিয়া নাই দিয়া কিবা অকাত নাই এনেকৈ কৈছে যে কি বুলি কয় তোমাৰ অকাত নাই সেইগিলা বহুত কিবা কিবি কৈ ফেলে মোক গালি দিছে যিকোনো কথা ক'লে মানে অকল তোৰ বাপৰ নহয় তো এইটো বুলি ফেলে মোক किबा किबी कह থাকে ये टॉपिक गलत नहीं ना ये सब टाइप का है मतलब ठीक है वो टॉपिक खत्म वो बोली कोई प्रॉब्लम मेरी बात सुनो पहले अभी हम लोग आए कल के बारे में আমি কালি কথা পাতি পাইছো আগতে কি হৈছে কালি কি হৈছে আমাক হিতুহে গতিকে তুমি চলিটো ওলাই দিছা ৰাতি 8টা বজাত ওলাই দিব নাগিছে প্ৰথম কথা তুমি আইছা 7 মাহ হৈছে হয় না এই ইয়াতে জন্ম হা তুমি আইছা 7 মাহ হৈছে না না তুমি ইয়াতে কাম হতে আইছা কাম কৰা আমাৰ ক'ব লগা একো নাই আমি ভাল পাওঁ বাহিৰা মানে আছে তুমি কাম কৰিছা একো নাই আমাৰ অসমত কাম কৰিছা কিন্তু এজনী ছোৱালী জন্মগত ইয়াতে তুমি তাইক যে ৰাতি 8টাত ওলাই দিছা এটলিষ্ট যদি তাই যদি পাৰ্সোনাল ৰুম নাছিল হয় তেতিয়া কি কথা হয় তেতিয়া কি হয় প্ৰবলেম নহয় বহুত প্ৰবলেম হয় না ঠিক আছে এইবোৰ এটা কাম কৰিলে হল ছোৱালীজনী কামত ৰাখি ও তো বল দিয়া পহলে भी बोल दिया কামত বেয়া না লাগে দে देखिए এটা তোমার এটা না जिस दिन वो आए थे ना वो प्रेसिडेंट वीर लक्ष्य सेना के लोग उसी दिन हम इन लोगों को बोले हैं कि हम काम में उसको ये नहीं कि काम से नहीं हटा है हम उस टाइम भी बोला है कि काम नहीं इसका कोई प्रॉब्लम है काम तो ये करती है काम बढ़िया हम बोला है ऐसा नहीं है मालिक नहीं हाँ যেতিয়ালৈকে অসমত মোৰটো শুনা আমি মোৰটো সৰু হয় নহয় যেতিয়ালৈকে অসমত আমাৰ সংগঠনটো থাকিব আমাৰ ছোৱালী যাতে কেতিয়াও অত্যাচাৰ হ'ব নালাগে মই ৱাৰ্নিং দিছোঁ তোমাক আজি ৱাৰ্নিং চোৱা তাইক কামত থাকিব লাগিব যদি কিবা প্ৰব্লেম হয় যদি কিবা সমস্যা হয় আমাৰ দিলে বেয়া আজি তোমাক ভালকে আৰু সবচে বেয়া কথা সবচে এটা কথা বেয়া লাগিছে ৰাতি 8টা বজাত উলাই দিছো সবচে ডাঙৰ পইণ্ট ছোৱালী মানুহ इसके लिए हम सॉरी बोल रहे हैं ये मेरा गलती है ये नहीं करना चाहिए था लेकिन हमको ये अच्छा लगा कि आप लोग भी मेरा बात तो समझे ना क्या बोल रहे हैं আমি কিয় বুজি না পাম আমি বুজি পাম 100% বুজি পাম হয় না और ছোৱালী মানুহ এজন আমি উলাই দিয়া কিমান যুক্তিসংগত কথা গरीब ঘৰৰ ছোৱালী তো কিবা গरीब কাম বুলি আইছে তো এই কাৰণে তাই কামত नहीं ये चीज हम समझ रहे हैं उस दिन भी हम लोग আৰু কাস্টমাৰটো বাদ দিও কাস্টমাৰ আজি কাস্টমাৰ আজি তেল নিব আছে তেল লৈ গুচি যাব ভালো ৰিলেশন নাই আপোনাৰ কিবা অসুবিধা বিপদে আপদে গোটেইখিনিয়ে চাব আপোনাৰ হয় নহয় হয় না গতিকে সকলোৰে লগত মিলা পিটিকে থাকিব লাগে বুজিছে আর 10 टका तो कोई तो नहीं बोले ना कोई ये आशा ही है उसके लिए प्रॉब्लम है उस टाइम क्या होता ना एक सॉरी ही तो बोलना था सॉरी बोल देने से इतना होता है
हम लोग तो देखिए हम लोग बोल देता है सॉरी এটাই কথা নিজৰ সদায় ভগ্নী বুলি ভাবি বুজিছা নিজৰ ভগ্নী বুলি ভাবি কাৰণ কাষ্টমাৰ আজি আছে কালি গুচি যাব বেপাৰ কৰিছে আমাৰ আপত্তি নাই মাত্ৰ ভালকে কৰি যাবি সেয়া কথা